Hi friends, welcome back to my YouTube channel. নমস্কাৰ, মই পাপৰি দাস। আজি মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংসৰ আঞ্জা। ব্ৰইলাৰ মাংসৰ আঞ্জা বনাবলৈ মই লৈছোঁ এয়া ব্ৰইলাৰ মাংস ভালদৰে ধুই লৈছোঁ। আৰু এয়া আলু মাংসত দিবলৈ আলু সৰু সৰুকৈ কাটি লৈছোঁ। এয়া পিঁয়াজ, এয়া জলকীয়া আৰু এয়া তেজপাত আৰু মছলা লৈছোঁ। এয়া আদা নহৰু পিচি লৈছোঁ আৰু এয়া জিৰাখিনিও মই পিচি লৈছোঁ। প্ৰথমতে মই গেছত এটা কেৰাহী তুলি দিছোঁ। কেৰাহীটো গৰম হৈছেই। এতিয়া মই ইয়াত তেল দিম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত মাংস দিম। এইখিনি 5 মিনিটমান ভাজিব লাগিব। 5 মিনিট হৈ গ'ল। এতিয়া মই আলুখিনি দিম। আলুখিনি হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজ দিম। এতিয়া জলকীয়া দিম। এতিয়া মই নিমখ আৰু হালধি দিম। এতিয়া মই মছলাখিনি দি ল'ম। প্ৰথমতে আদা ৰহুনখিনি দিম আৰু এতিয়া জিৰা, এতিয়া মই ইয়াত বিলাহী দিম। বিলাহীখিনি 2 মিনিটমান ভাজিব লাগিব। মাংস আৰু আলু ভালদৰে সিজি গ'ল। এতিয়া মই ইয়াত পানী দিম। পানী দি পেলাই মই এতিয়া ঢাকনিখন দিম 5 মিনিটৰ কাৰণে। 5 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনিখন গুচাই দিম।
এতিয়া মই অকণমান জিৰা দিম। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মাংসৰ আঞ্জাখন প্ৰায় হৈ গ'ল। এয়া চাওক আঞ্জাখনৰ ৰং কিমান ধুনীয়া হৈছে। আঞ্জাখন হৈ গ'ল। আজিলৈ ইমানে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।